Welcome to my YouTube channel. So মই এতিয়া আছো চেৰাপুঞ্জীত আজি হয় মোৰ বাৰ্থডে এতিয়া আমি তাত গৈ আছো এনে আজি দিনটো ভাবিলো অলপ ওলাই আহো বুলি গুৱাহাটীৰ পৰা সো এতিয়া আমি গৈ আছো এতিয়া আমি ৰেষ্টুৰেণ্টত সোমাইছো ৰেষ্টুৰেণ্টৰ কথা মই আগতে মই ভিডিঅ'ত কৈছিলো সলিয়ানা হাটস বহুত এখন ধুনীয়া ৰেষ্টুৰেণ্ট হয় ভাল খানা পায় ইয়াত আৰু বহুত বেছি ভাল লাগিছে ওয়েদাৰটো বহুত ধুনীয়া হৈ আছে ঠাণ্ডা ঠাণ্ডা ওয়েদাৰ এটা হৈ আছে আৰু আমি ফৰ দ্য ফাৰ্ষ্ট টাইম মই আৰু মোৰ ফিয়ান্সে আজি বাইকত আহিছো এনেটো নৰমালি আমি গাড়ী লৈ আহো কিন্তু এবাৰ ফৰ দ্য ফাৰ্ষ্ট টাইম আমি বাইকত এনেকৈ ৰাইড কৰিছো তাৰ মোৰ ফাৰ্ষ্ট বাইক ৰাইড একচুৱেলি এইটো আৰু অলপ কষ্ট হৈছে কাৰণ ইমান বাইকত ইমান উঠা ইমান লং জাৰ্ণি কৰা ইমান অভ্যাস নাই ওয়েদাৰটো বিৰাট বেছি ধুনীয়া আৰু মই বহুত এটা ধুনীয়া জেগাত বহি আছো আপোনালোকক মানে বিৰাট ধুনীয়া বিৰাট কিউট হয় কেফেখন মই ইমান দেখুৱাম ধুনীয়াকৈ এখন ৰেষ্টুৰেণ্ট ইফালে আগতে চব গ্ৰীনাৰী আছিলে কিন্তু এতিয়া পুৰা পাহাৰ কাটি কাটি এনেকৈ কিউট কিউট আছে সেইফালে কটেজবোৰ সো আমি খানা অৰ্ডাৰ কৰিলোঁ আমি কৰিলোঁ প্লেন ভাত প্লেন ৰাইচ প্লেন আমি অৰ্ডাৰ কৰিলোঁ প্লেন ৰাইচ প্লেন ডাল আৰু ইয়াৰ স্লাইচ পৰ্কটো বহুত বেছি টেষ্টি হয় মই এটা ভিডিঅ' আছে য'ত মই দেখুৱাইছোঁ বেষ্ট ৰেষ্টুৰেণ্টছ ইন শ্বিলং এই ৰেষ্টুৰেণ্টখন আহিম ভাবিছিলোঁ সোমাব লওঁতে সোমাম ভাবিছিলোঁ কিন্তু বন্ধ আছিলে তেতিয়া মইতো আগত খাইছোঁ কিন্তু ঋতু কমলে খোৱা নাছিলে চ' তাক লৈ আহিছোঁ আজি খোৱাব হাই ভাল ন আৰু আমি বাইকত আহিছোঁ আমাৰ হেলমেট চেলমেট পূৰা ইয়াত আছে পূৰা পেক থৈ আহিছোঁ আমি আৰু কাপোৰ লৈ আহিছোঁ কিজানি চেঞ্জ কৰিব পাৰোঁ ক'ৰবাত চেঞ্জ কৰি ল'ম আৰু ফটো চটো তুলিবলৈ ৰাতিপুৱা ওলালে যিহেতু খানা খাই লওঁ এতিয়া ভাতকেইটা খাই ল'লে তেতিয়া ভাল হ'ব আৰু বেছি দূৰ নাই পামেই আমি আৰু 20 কিলোমিটাৰমান আছে ন হাই মজা ন মই আপোনালোকক কৈছিলোঁ সলিয়ানা হাটছলৈ আহিব আৰু ইয়াৰ স্লাইচ পৰ্ক উইথ বেম্বু শ্বুট ট্ৰাই কৰিব ইয়াৰ গোটেইখিনি বস্তুৱে ভাল আমাৰ খাই বৈ হোৱাৰ পিছত আমি আমাৰ জাৰ্ণি আকৌ ষ্টাৰ্ট কৰিলোঁ টু আৱাৰ নেক্সট ডেষ্টিনেশ্যন আৰু যেতিয়া এই ধুনীয়া পাহাৰখিনি চাইডে চাইডে আমি গৈ আছিলোঁ এটাই বস্তু ৰিয়েলাইজ কৰিছিলোঁ যে আমাৰ নৰ্থ ইষ্টখন সঁচাই বেছি ধুনীয়া বহুত বেছি ফেমাছ হয় চেৰাপুঞ্জীত মই আপোনাক এটা ভিউ দেখুৱাম আহক মই নাচাওঁ আৰু এয়া হৈছে চাইমিকা ৰিজৰ্টখনৰ ৰেষ্টুৰেণ্ট যোনখন দেখি মই বহুত বেছি এক্সাইটেড হৈ গৈছিলোঁ একচুৱেলি মোৰ বহুত বেছি ভাল লাগে এনেকুৱা ৰেষ্টুৰেণ্ট য'ত ধুনীয়াকৈ পোহৰ পৰি থাকে ইমান ধুনীয়াকৈ ছানৰাইজবিলাক পৰি আছে চাওকচোন আৰু লগতে এয়া হৈছে বনফায়াৰ কৰা প্লেচ য'ত আপোনালোকে ইভিনিং স্নেক আপোনাৰ ইভিনিং চাহ কাপ লৈ কিনে ধুনীয়াকৈ ভিউটো এনজয় কৰিব পাৰে বহুত বেছি ধুনীয়া আছিলে জেগাটো কটেজ হয় এটা বহুত কৰে ইয়াত টোটেল 26টা কটেজ আছে তাহাঁতৰ আপোনালোকে থাকিবৰ কাৰণে 2 months আগতে বুক কৰিব লাগিব আৰু ইয়াত বহুত বেছি গানৰ শ্বুট হয় ভিডিঅ' শ্বুট বহুত হয় এইফালে তলফালে নামি এজ এ পাৰ্চন নেচাৰ বহুত বেছি ভাল পাওঁ
আৰু যেতিয়া এনেকুৱা এটা ভিউ চকুৰ আগত থাকে তাত অলপ টাইম বহি অলপ ৰিলেক্স হ'ব মন যায়। চাইনিকা ৰিজৰ্টখনৰ পিছত আমি আমাৰ নেক্সট ডেষ্টিনেশ্যনটো গ'লোঁ পল অৰ্কিড ৰিজৰ্ট, য'ত মই মোৰ বাৰ্থডে লাঞ্চৰ কাৰণে গৈছিলোঁ। ৰিজৰ্টখন এনেই ধুনীয়া ভিউটো আছে আৰু 7 ছিষ্টাৰ ৱাটাৰফল এপাৰ দেখা পায়। বাট খানা আমি এটাই অৰ্ডাৰ কৰিছিলোঁ, ফিছ ফিংগাৰ। অলপো বেছি ভাল নালাগিলে, সঁচাকৈ কৈছোঁ। মানে ফিছটো নাজানো কি আছিলে, চালানী মাছ আছিলে নে কি আছিলে, অলপো ভাল নালাগিলে খাই। চ' আমি বেছি একো অৰ্ডাৰ নকৰিলোঁ। খাই আমি এতিয়া যাওঁ। আগৰ পৰাই মই ভাবি থৈছিলোঁ এইবাৰ বাৰ্থডেত মই এটা পিচফুল জেগাত যাম আৰু অলপ ৰিলেক্স কৰিম বুলি। এণ্ড আই ফিল ছ' গ্ৰেটফুল ডেট আই এম এণ্ডিং মাই বাৰ্থডে উইথ দিছ ব্ৰেথ টেকিং ভিউ এণ্ড উইথ দিছ বিউটিফুল ছানছেট।